পুৰুষে নাজানে কাৰ বীজে পুত্ৰ, মাতিহে জানয় তাক। ঈশ্বৰ মুখ যত বেদ বাক্য, জানিবাক পাৰে কোন। 16 গীতা মংগলাচৰণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বৈদিক হিন্দু সনাতন ধৰ্ম দৰ্শনৰ পুৰাণ প্ৰসিদ্ধ কুৰুক্ষেত্ৰ যুদ্ধ। কুৰু পাণ্ডৱ দুই পক্ষৰ যুদ্ধৰ সংকেতধ্বনি হোৱা প্ৰাক্ষণত যুদ্ধৰ কেন্দ্ৰস্থলীত কৃষ্ণ অৰ্জুন। নৰৰূপী জীৱাত্মা ক্ষত্ৰিয় অৰ্জুনে ভূমিত গাণ্ডীৱ ধনু পেলাই নাৰায়ণৰূপী সকাৰ পৰমব্ৰহ্ম শ্ৰীহৰি কৃষ্ণ তথা দুই পক্ষ ৰথী মহাৰথী যোদ্ধাৰ আগত মায়াত মোহাচ্ছন্ন হৈ ভূমিত বাগৰি কান্দিছে। যুদ্ধৰ মহাপলৰে বিভীষিকাৰ পৰা পৰিত্ৰাণ বিচাৰি সেই মায়া মোহাচ্ছন্ন অৰ্জুনক শ্ৰীহৰি কৃষ্ণই দিব্য জ্ঞানৰ অক্ষয় ও সাংখ্য প্ৰবোধবাণীৰ গীতা আধ্যাত্মিক মুখ্য ৰহস্য দিব্যবাণী শ্ৰীহৰি কৃষ্ণই অৰ্জুনক কৈছে। কুৰুক্ষেত্ৰ যুদ্ধত সমবেত অতিৰথী পিতামহ ভীষ্মৰ প্ৰমুখ্যে মহাৰথী তথা শতসহস্ৰ ৰথী সকলো যুদ্ধ প্ৰয়াসী প্ৰাণহীন ধৰ্মান্ধ ও মৃত। পৰম চৈতন্য ব্ৰহ্মৰ সকাৰ শ্ৰীহৰি ৰূপে আমি স্ৰষ্টা দ্ৰষ্টা আৰু সংহাৰকৰ্তা। তোমাৰ সংশয় নিবাৰণৰ বাবে আমাৰ বিশ্বৰূপ চোৱা আৰু চোৱা আমাৰ চতুৰ্ভুজ ৰূপ। তুমি গাণ্ডীৱ ধনু তুলি লোৱা, যুদ্ধ প্ৰয়াসী সকলৰ মুখ্য মায়া বিজয়ী হোৱা আৰু আমাৰ বান্ধৱৰূপে সগুণৰ স্বীকৃত দ্ৰষ্টা হোৱা ধনঞ্জয়। এয়াই গীতাৰ সগুণ আৰু নিৰ্গুণৰ পৰম ৰহস্য নহয় জানো সতীৰ্থ 130 কোটি বান্ধৱ। বৈদিক হিন্দু সনাতন ধৰ্মদৰ্শনৰ আজন্মবাদৰ আধ্যাত্মিক ৰহস্যত 4 বেদ আগমী। এই আগমী ৰহস্যৰে বেদব্যাস মায়াত মোহাচ্ছন্ন হৈ বিভ্ৰাট হৈছিল। এই মায়া সংশয় পৰিত্ৰাণৰ বিকল্প নিগমৰ মূল বা পঞ্চম বেদ গীতা ভাগৱত তেওঁই প্ৰণয়ন নিৰাকাৰ নিৰ্গুণ পৰমব্ৰহ্ম আধাৰ নাৰায়ণ নাম ব্ৰহ্ম ৰহস্য। গীতাৰ আধ্যাত্মিক নাৰায়ণ নাম ব্ৰহ্ম ৰহস্যৰ পটভূমিত আমি অপাৰেশ্যন জুলুম মানৱ দৰ্শন পৰিচালকে শাশ্বত কুৰুক্ষেত্ৰ বাসহীন গণতন্ত্ৰ আগমী ৰহস্য আধাৰ ধৰ্মনিৰপেক্ষ প্ৰস্তাৱনা ও গোষ্ঠীবাদ নীতি বনাম পুণ্যতীৰ্থ ভাৰতবৰ্ষ নিগম আধাৰ ধৰ্ম ৰক্ষতি ৰক্ষিত আস্তিক আদৰ্শৰ চৈতন্য দিবাত্মাৰ বনাম জীৱাত্মা ও প্ৰেতাত্মাৰ আগম নিগমৰ আদৰ্শগত ৰহস্য আত্মসমালোচনা কৰা আমাৰ প্ৰয়াস। যাক আপোনালোকে শাসক প্ৰশাসক ও জনপ্ৰতিনিধিয়ে গণতন্ত্ৰ অভিহিত কৰিছে, তাক আমি অপাৰেশ্যন জুলুম মানৱ দৰ্শন পৰিচালকে ব্ৰহ্মাণ্ড বাসহীন প্ৰাণহীন আধ্যাত্মিক সন্তাৰ প্ৰেতাত্মাৰ আদৰ্শগত কাৰণত কায়তন্ত্ৰ বা প্ৰেতাত্মাৰ জীৱতন্ত্ৰ জাতিংগা অভিহিত কৰোঁ। ইয়াত জীৱশ্ৰেষ্ঠ মানৱ সত্তা বা মানৱীয় সাৰ্বভৌমত্ব মানসিক সচেতনতা তথা আধ্যাত্মিক ৰহস্য মৃত দুৰৱস্থা। প্ৰেতাত্মা স্বৈৰতন্ত্ৰ বিদ্যমান অবিভক্ত বাসহীন গণতন্ত্ৰ নিম্ন সদন আঞ্চলিক পঞ্চায়তৰ প্ৰশাসনিক পূৰ্ণ পৰ্যায়ত এক্সিকিউটিভ মেজিষ্ট্ৰেট মহোদয় তথা জনপ্ৰতিনিধি সভাপতি শাসক বিদ্যমান। আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহ ধৰ্মান্ধ প্ৰাণহীন বাসহীন আধ্যাত্মিক সন্তাৰ প্ৰেতাত্মা শ্মশান বা মৰুভূমি মৰীচিকাৰ প্ৰতাৰণা আৰু বিশ্বাসঘাতৰ স্থলী। পুণ্যতীৰ্থ ভাৰতবৰ্ষ আদৰ্শগত পুণ্যাত্মাৰ আধাৰ ধৰ্ম ৰক্ষতি ৰক্ষিত আস্তিক আদৰ্শ খ্যাতৰ প্ৰভাৰী মনীষী বাগেশ্বৰ ধামৰ শ্ৰীহৰি ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী প্ৰমুখ্যে মহাৰাজা অনিৰুদ্ধ আচাৰ্য দিগম্বৰ মুনি তৰুণ সাগৰ
বাবা যশবন্ত, জ্যোতিময়, নৰেন্দ্ৰ মোদী, সমত কুমাৰ গোৱেল, আব্দুল নজিৰ তথা সাৰ্বভৌম প্ৰাৰ্থী পৰেশ বৰুৱাক আমাৰ সীমিত জ্ঞানেৰে বাস্তৱ ৰাষ্ট্ৰীয় নেতা সুভাষ বসু অভিহিত কৰাৰ লগতে জ্ঞাত অজ্ঞাত শত সহস্ৰ শ্বহীদ পুণ্যাত্মাক আমাৰ অপাৰেশ্যন জুলু মানৱ দৰ্শন তৰফৰ পৰা আত্মনিবেদনৰ ভক্তিভৰা বৈপ্লৱিক অঞ্জলি যাচোঁ। লগতে অবিভক্ত বাকহীন প্ৰাণহীন ধৰ্মান্ধ ও আধ্যাত্মিক সন্তা প্ৰেতাত্মাৰ দ্ৰষ্টা নেহেৰু কায়তন্ত্ৰৰ প্ৰতিষ্ঠা সংঘাতত সাৰ্বভৌম স্বাধীনতাপ্ৰয়াসী সেইসকল শ্বহীদ পুণ্যাত্মাক আমি তাহি হৰি বুলি মৃত্যুঞ্জয়ী অমৰক স্মৰণ কৰি নাম লৈছোঁ। জাতীয় পিতা বাপুজী প্ৰমুখ্যে বিংশ শতিকাৰ শংকৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী গড়মূৰ মাজুলী, ৰাষ্ট্ৰীয় নেতা সুভাষ বসু, ভগত সিং, উধম সিং, ৰাজীৱ দীক্ষিত তথা জ্ঞাত অজ্ঞাত শত সহস্ৰ শ্বহীদ দিব্যাত্মাক এই মহাপ্ৰলয় ক্ষণত স্মৰণ কৰিছোঁ। সেই মৃত্যুঞ্জয় পুণ্যাত্মা তোমালোক পুনৰ আহি 130 কোটি বাকহীন জনতাক উদ্ধাৰ কৰাহি। অন্যহাতে অভিযুক্ত বাকহীন প্ৰাণহীন ও আধ্যাত্মিক সন্তা ধৰ্মনিৰপেক্ষ ধৰ্মান্ধ প্ৰেতাত্মা জীৱাত্মা বা কায়ৰ প্ৰবাহী দ্ৰষ্টা শাসক গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰশাসক সচিব দিনকৰ গুপ্ত, NIA ৰাজীৱ কুমাৰ, চিফ অৱ ইলেকশ্যন কমিছনাৰ, ধৰ্মনিৰপেক্ষ ধৰ্মান্ধ শত সহস্ৰ শাসক প্ৰশাসক ও জনপ্ৰতিনিধি ওৰফে ৰাষ্ট্ৰীয় মানৱ সন্ত্ৰাসী গুপ্তচৰ কায়ৰ সকলক আমাৰ অপাৰেশ্যন জুলু মানৱ দৰ্শনৰ নিৰ্ণায়ক অভিমতত মুক্তকণ্ঠে কওঁ, তোমালোকক প্ৰেতাত্মা গৰিহণাৰে অভিযুক্ত কৰা বিহনে আমাৰ বিকল্প নাই। আমি অপাৰেশ্যন জুলু মানৱ দৰ্শন পৰিচালক দেশ বা ৰাষ্ট্ৰতকৈ মোমাই ডাঙৰ নহয়। এই আদৰ্শত শাশ্বত কুৰুক্ষেত্ৰৰ দানৱীয় যুদ্ধ অৱসানৰ বিকল্প সংবিধানত জ্ঞান বিপ্লৱৰ সূচনা প্ৰয়াসত ব্ৰতী আমি অবিভক্ত বাকহীন গণতন্ত্ৰৰ শাশ্বত কুৰুক্ষেত্ৰৰ ধৰ্মনিৰপেক্ষ ধৰ্মান্ধ নাস্তিক হিন্দু কায়তন্ত্ৰৰ অভিকেন্দ্ৰ আঞ্চলিক পঞ্চায়তৰ গাঁও পঞ্চায়তসমূহেই প্ৰবাহী প্ৰেতাত্মা আৰু জীৱাত্মাৰ স্থলী। তাৰে বাস্তৱ সত্য ও সূক্ষ্ম নজিৰ তলত উল্লেখ কৰিলোঁ। 1 নম্বৰ ঘিলামাৰা আঞ্চলিক পঞ্চায়তৰ প্ৰশাসনিক BDO এক্সিকিউটিভ মেজিষ্ট্ৰেট শ্ৰীমতী ভাগ্যশ্ৰী ডেকা SS ধৰ্মনিৰপেক্ষ মহোদয়া লখিমপুৰ। 2 কেঁকুৰি গাঁও পঞ্চায়তৰ প্ৰভাৰী সচিব প্ৰশাসক শ্ৰীযুত পাপুল বৰুৱা ধৰ্মান্ধ নাস্তিক হিন্দু প্ৰেতাত্মাৰ ধৰ্মনিৰপেক্ষ মহোদয়। আৰু 3 শাসক সভাপতি কেঁকুৰি গাঁও পঞ্চায়ত উজ্জ্বল চুতীয়া ধৰ্মান্ধ ভাষা আৰু ধৰ্মভ্ৰষ্টাচাৰ 153A ঐতিহাসিক চুতীয়া জনগোষ্ঠী প্ৰেতাত্মাৰ দ্ৰষ্টা সাধনী উত্তৰাধিকাৰী তথা কেঁকুৰি গাঁও পঞ্চায়তৰ নিম্ন সদনৰ গোষ্ঠীবাদ প্ৰয়াসী চুতীয়া বা ষ্টুপিড বা ইডিয়ট প্ৰেতাত্মাৰ প্ৰভাৰী পথদ্ৰষ্টা। প্ৰসংগ অজিতু গৃহবাস ভাগ্যাৰে খেদাস কহিলো পৰম আজা বানৰক যেন নটকে নচাৱে স্বামীক নচাৱে ভাজা। 6 গীতামঙ্গলচৰণ প্ৰতি মাননীয় মহোদয়া ঘিলামাৰা আঞ্চলিক পঞ্চায়তৰ প্ৰশাসনিক BDO এক্সিকিউটিভ মেজিষ্ট্ৰেট শ্ৰীমতী ভাগ্যশ্ৰী ডেকা SS ধৰ্মনিৰপেক্ষ মহোদয় সমীপেক্ষু মাননীয় ধৰ্মনিৰপেক্ষ মহোদয় কেঁকুৰি গাঁও পঞ্চায়তৰ সচিব শ্ৰীযুত পাপুল বৰুৱা ধৰ্মনিৰপেক্ষ মহোদয়ৰ যোগেদি বিষয় কেঁকুৰি গাঁও পঞ্চায়তৰ টেক্স কালেক্টৰ নিযুক্তি 1993 চন নামত ধৰ্মান্ধ ও প্ৰাণহীন আধ্যাত্মিক সন্তা ধৰ্মনিৰপেক্ষ আত্মনাশী শিৱজয়ী সদৃশ দানৱৰ মহাপতন ও বিশ্বাসঘাত নিযুক্তি KGP 1/1993-94/2 ডেটেড
25/9/1993 মানৱ সন্ত্ৰাস ৰহস্য সম্পৰ্কত প্ৰতিবেদন। ধৰ্মনিৰপেক্ষ মহোদয়া, সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই চন্দ্ৰকান্ত খনিকৰ অপাৰেশ্যন জুডো নন জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্ট ঢকুৱাখানা এডভোকেট মিষ্টাৰ অঞ্জনজ্যোতি চমুৱা আদালত মানৱ দৰ্শন পৰিচালকে ৰঙালী মদাৰ ৰহস্যত আপোনালৈ বৈপ্লৱিক লাল চালাম যাচি দিওঁ। আমাৰ মানৱ দৰ্শনৰ ধৰ্ম ৰক্ষতি ৰক্ষিত আদৰ্শগত সংঘাতস্থলী কেঁকুৰি গ্ৰাম পঞ্চায়ত ধৰ্মনিৰপেক্ষ তথা লখিমপুৰ জিলা প্ৰশাসন প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ জজ আব্দুল নজিৰ আব্দুল বাৰী ছিদ্দিক আৰু দিগম্বৰমুনি তৰুণ সাগৰদেৱৰ নাম অৱতাৰণা অপৰিহাৰ্য। 1 নম্বৰ, জজ আব্দুল নজিৰ অভিমত সম্ভৱতঃ ভাৰত গণতন্ত্ৰৰ সংবিধানখন সৰ্বসাধাৰণ জনতাৰ বাবে প্ৰণয়ন কৰা হোৱা নাই। ৰাজনৈতিক শাসক প্ৰশাসক অপৰাধীসকলৰ ৰক্ষণাবেক্ষণৰ বাবেহে নিশ্চয় প্ৰণয়ন কৰা হৈছে। তাৰে নিৰ্ণায়ক সংবিধান তেওঁ প্ৰদান কৰিছে। 2. RJD নেতা আব্দুল বাৰী ছিদ্দিকী অভিমত ভাৰতত থকা পৰিৱেশ নাই। টাইমছ আছাম ডিচেম্বৰ 23, 2022। 3. দিগম্বৰমুনি তৰুণ সাগৰ ৰজত শৰ্মা আপকি আদালতত কৈছে আপোনাৰ আৰু আমাৰ মাজত ত্যাগক লৈ আদৰ্শগত বিভ্ৰাট আছে। আপুনি সংসাৰৰ ভৌতিক ৰহস্য পাবলৈ ভগৱানক ত্যাগ কৰিছে আৰু আমি ভগৱানক পাবলৈ বস্ত্ৰ আৰু সংসাৰৰ ভৌতিক সভ্যতাক ত্যাগ কৰিছোঁ। এতিয়া দিগম্বৰমুনি তৰুণ সাগৰ আৰু ৰজত শৰ্মাৰ ত্যাগৰ ৰহস্য পটভূমিত আপোনাৰ ধৰ্মনিৰপেক্ষ আদৰ্শ আৰু আমাৰ ধৰ্ম ৰক্ষতি ৰক্ষিত আস্তিক আদৰ্শগত আত্মসমালোচনালৈ আহিছোঁ। আমি বিগত ইংৰাজী 1988 চনত ভাৰতীয় 47 এয়া প্ৰতিৰক্ষা X নম্বৰ 1070-277M সৈনিকৰ কৰ্তব্যৰ পৰা অব্যাহতি লওঁ। ধৰ্মৰ ৰক্ষতি ৰক্ষিত আস্তিক আদৰ্শত বৰ্তি হৈ ধৰ্মনিৰপেক্ষ প্ৰস্তাৱনা আৰু গোষ্ঠীবাদ ৰহস্য সন্ধানত অপাৰেশ্যন জুডো মানৱ দৰ্শন পৰিচালক কেডাৰ কৰ্মত অভ্যস্ত। আপুনি কেতিয়া জন্ম, কেতিয়া APSC উত্তীৰ্ণ আৰু কেতিয়া SS বিষয়ানী হ'ল? সম্ভৱতঃ আপুনি নিশ্চয় আধ্যাত্মিক সন্তান ধৰ্মনিৰপেক্ষ আৰু বাকহীন গোষ্ঠীবাদৰ SS প্ৰভাৰী বিষয়ানী নহয় জানো? দুয়োৰে মাজত আদৰ্শগত বিভেদৰ ৰহস্য এয়াই নহয় জানো? আমি আন্তঃৰাষ্ট্ৰীয় আদৰ্শ ধৰ্ম ৰক্ষতি ৰক্ষিত আস্তিক আদৰ্শ প্ৰয়াসী প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বগুৰু প্ৰয়াসত অনুগত শুভাকাংক্ষী। আপুনি NI ধৰ্মনিৰপেক্ষ নাস্তিক হিন্দুৰ বাকহীন প্ৰভাৰী SS কায়দস্তা। আমাৰ হিন্দুত্ব আৰু ৰাষ্ট্ৰীয় মানৱ সত্তাত আমি দুয়ো সুমেৰু বনাম কুমেৰু নহয় জানো? ভৱিষ্যত উত্তৰাধিকাৰী নাগৰিকে আমাক সংবিধান নিশ্চয় দিব। সম্ভৱতঃ তেতিয়ালৈকে মই নাথাকিমেই চাগে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যত উত্তৰাধিকাৰী নাগৰিকৰ হৈ আমাক যেন অপৰাধমুক্ত কৰি ৰাখে। আমি তেওঁলোকক একো ক'বলৈ আৰু দি থৈ যাব নোৱাৰিম চাগে। আমাক ভৱিষ্যত উত্তৰাধিকাৰীয়ে আমাৰ অজ্ঞাত ভুলৰ বাবে আমাক ক্ষমা কৰে যেন। হাই মহিম বাবা, হাই মহিম বাবা, আমাক উদ্ধাৰ কৰা মহিম বাবা। মহাকবি বাল্মীকি ৰামায়ণ মহাকাব্যত উৰ্মিলাৰ জীৱন ৰহস্য সম্পৰ্কত মৌন। আমি বাস্তৱ উৰ্মিলাৰ হৈ কিছু লিখিবলৈ বাধ্য। 1 নম্বৰ, ঢকুৱাখানা মহকুমাধিপতি মহোদয়ৰ যোগেদি আমি লখিমপুৰ জিলাৰ উপায়ুক্ত মহোদয়লৈ ক ধৰ্মনিৰপেক্ষ প্ৰস্তাৱনা আৰু খ গোষ্ঠীবাদ নীতিৰ কাৰণত প্ৰয়াত নেহৰুৰ নামত আমাৰ গোচৰ অভিযোগ RS 46511691 in dated 15/9/2018। আমাৰ এই গোচৰ অভিযোগত জিলা প্ৰশাসনৰ উচিত সমিধান দিয়াৰ উপৰি আমাক অঘোষিত ষড়যন্ত্ৰ ও অমানৱীয় নিৰ্যাতন প্ৰদান কৰি আহিছে। 2. পঞ্চায়ত বিভাগৰ অঘোষিত প্ৰতাৰণা ও বিশ্বাসঘাতৰ লগতে জিলা প্ৰশাসনৰ নিৰ্যাতনত আমি অতিষ্ঠ হৈ ঢকুৱাখানা মহকুমাৰ প্ৰভাৰী মহকুমাধিপতি SDO
and ADC শ্ৰীযুত অৰিন্দম বৰুৱা SCS মহোদয়ৰ ওচৰত আত্মসমৰ্পণৰ তাং 7/11/2022 আবেদন জনাইছিলোঁ। মহকুমা নিৰ্দেশপতি মহোদয়ৰ ওচৰত আমি জীৱন নিৰাপত্তা ভিক্ষাৰী হিচাপেও সহানুভূতিৰ যোগ্য নহওঁ। তিনি কেঁকুৰি গ্ৰাম পঞ্চায়তৰ 43 বছৰ নিযুক্তি নামত আমাৰ চাবৰমাটি সম্পত্তি পঞ্চায়তৰ হস্তগত আৰু জনমানসৰ দৃষ্টি বাহিৰত তথা অঘোষিত জেলত আমাক আবদ্ধ কৰি ৰাখিছে। জেলৰ অপৰাধী বন্দী খাদ্যৰ নামত প্ৰাপ্য ন্যূনতম আৰ্থিক সাহায্যৰ পৰাও আমাক পঞ্চায়তৰ প্ৰভাৰী সভাপতি শাসক শ্ৰীযুত উজ্জ্বল চুতীয়া আৰু সচিব প্ৰশাসক শ্ৰীযুত পাপুল বৰাই আমাক বঞ্চিত কৰি আহিছে। 4 ধৰ্মনিৰপেক্ষ আধ্যাত্মিকতা সামাজিক বহিষ্কাৰ ষড়যন্ত্ৰত শুভশ্ৰী ৰাজচক্ৰ গেলামৰা চক্ৰ বহিষ্কৰীয়া CO এক্সিকিউটিভ মেজিষ্ট্ৰেট শ্ৰীযুত লম্বিত হাজৰিকা SS মহোদয়ৰ কাৰ্যালয়ৰ আদেশ নম্বৰ SRC 30/2022/4586 টাং 30/9/2022 মানৱ সন্ত্ৰাসৰ নিৰ্যাতন চিটজড়িত আমাক ওলমাই ৰাখিছে। গতিকে ধৰ্মনিৰপেক্ষ আধ্যাত্মিকতা প্ৰভাৰী BDO এক্সিকিউটিভ মেজিষ্ট্ৰেট শ্ৰীমতী ভাগ্যশ্ৰী SCS মহোদয়া, আপুনি প্ৰভাৰী প্ৰশাসনিক এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ নৈতিক দায়িত্ব নিৰ্ণায়ক ৰায় আমাক দিবলৈ আহ্বান জনোৱাৰ লগতে আমি অপাৰেশ্যন জুলু নন জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্ট ঢকুৱাখানা এডভোকেট মিষ্টাৰ অঞ্জনজ্যোতি চমুৱা আদালত মানৱ দৰ্শন পৰিচালক সত্যত দায়বদ্ধ ও নন জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্ট ঢকুৱাখানা আদালতৰ মৰ্যাদা নিশ্চয় অক্ষুণ্ণ ৰাখিব লাগিব। অন্যথা আমাৰ জীৱন ও আত্মাৰ নিৰাপত্তা, অপাৰেশ্যন জুলু মানৱ দৰ্শনৰ মুক্তি, ৰাষ্ট্ৰীয় মানৱ সত্তা ধৰ্মৰ ঐক্যতি ৰক্ষিত আস্তিক আদৰ্শৰ পৰাশী কেদাৰ দায়িত্ব ও নিৰাপত্তা তথা নন জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্ট ঢকুৱাখানা আদালতৰ মৰ্যাদা ৰক্ষা হেতু জল, স্থল, বায়ু, ছ'চিয়েল মিডিয়া তিনিওস্থানে 1 নম্বৰ গেলামৰা আঞ্চলিক পঞ্চায়তৰ প্ৰশাসনিক BDO তথা এক্সিকিউটিভ মেজিষ্ট্ৰেট বিষয়ানী শ্ৰীমতী ভাগ্যশ্ৰী ডেকা SCS ধৰ্মনিৰপেক্ষ মহোদয়া। 2 কেঁকুৰি গাঁও পঞ্চায়তৰ সচিব প্ৰশাসক শ্ৰীযুত পাপুল বৰুৱা ধৰ্মনিৰপেক্ষ মহোদয় আৰু 3 ভাৰত গণতন্ত্ৰ পৰিপন্থী নিম্ন সদন কেঁকুৰি গাঁও পঞ্চায়তৰ প্ৰত্যক্ষ নিৰ্বাচিত ও ধৰ্মনিৰপেক্ষ আধ্যাত্মিকতা প্ৰভাৰী বাসীন সত্যশ্ৰী চুতীয়া দস্তা বা নিৰ্বাচন বিভাগৰ ওৰফে হষ্টেডিং জীৱতন্ত্ৰ বেহাৰ GM ৰাজীৱ কুমাৰ ধৰ্মনিৰপেক্ষ আধ্যাত্মিকতা ট্ৰেড ইউনিয়নৰ ৰাষ্ট্ৰীয় মানৱ সন্ত্ৰাসী ও বাসীন গুপ্তচৰ শ্ৰীযুত উজ্জ্বল চুতীয়া শাসক সভাপতিক ৰাষ্ট্ৰীয় মানৱ সন্ত্ৰাস মহাপ্ৰলয় স্থানীয় প্ৰভাৰী বাসীন কায়দস্তা হিচাপে এই ত্ৰিমূৰ্তিক ৰাষ্ট্ৰীয় মানৱতা বৃহস্পতিত সম্ভৱতঃ জুডিচিয়েল কোৰ্টলৈ প্ৰত্যাহ্বান জনাবলৈ বাধ্য হ'ম। নিশ্চয় জুডিচিয়েল কোৰ্টৰ দণ্ডাধীশ মহোদয়ে নিৰ্ণায়ক ৰায় প্ৰদান কৰিব। জয় হিন্দ। ঢকুৱাখানা মহকুমা ন্যায়ালয়ৰ সত্য প্ৰয়াসী শ্ৰী চন্দ্ৰকান্ত খনিকৰ। ৰেজিষ্টাৰ লেটাৰ চিৰিয়েল নম্বৰ RS 46577367 ইন ডেটেড 3/5/2023 টু পাপুল বৰুৱা কেঁকুৰি গ্ৰাম পঞ্চায়ত অফিচ সচিব। ওম লক্ষ্মী মা মহিমা বাই নমঃ। শান্তি শান্তি শান্তি।